অ' আপুনি আহিলে চাওঁ চাওঁ মই কোৱা বস্তুবোৰ আনিছেনে ল'ৰা পেণ্ট আৰু কাপোৰ খালি মোনাটোহে আনিছে দেখোন আনিম বুলিয়ে গৈছিলোঁ মই কাম কৰা মালিকৰ কোনোবা ঢুকালে সি তালৈকে গৈছে পইচাই নাপালোঁ কাইলৈ গাঁৱৰ বিয়াখনত মই কি পিন্ধি যাম মোক আজিৰ ভিতৰতে যেনে তেনে কাপোৰ আনি দিবই লাগিব নহ'লে কথা দিগদাৰ আছে খং নকৰিবিচোন মুঠতে কাইলৈ কিবা কৰি আনি দিম দে কাইলৈ চাইলৈ নাজানো মই মোক মুঠতে আজিয়ে লাগিব সাধাৰণ কাপোৰ এযোৰ আনি দিব নোৱাৰে কি হয় মোটা হয় বিয়াৰ আগতে অমুক দিম ইমান বছৰ হ'ল বিয়া সোমাৰ আজিলৈ কি দিছে এই মানুহজনীৰ লগত নোৱাৰিছোঁ দেই লাগ বুলিলে লাগে মানুহজনে বাহিৰৰ পৰা সুখতে আহিছোঁ দে দুখতে আহিছোঁ সেইবোৰ ভাবি নাচায় পানী গিলাচটো বাদেই এষাৰ বৰ মাতো নাই খালি খেং 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 মাজনী তোৰ বাহিৰে আৰু এই ঘৰখনত মোৰ মনৰ কথা বুজিব মানুহ কোনো নাই মাৰেতো ছোৱালী বুলি দেখিবই নোৱাৰে তই ভাল মানুহ মাজনী তুমি চিন্তাই নকৰিবা দেউতা মই তোমাৰ কথা ৰাখিম মাজনী বৰ্তমান যুগত ল'ৰা ছোৱালী বুলি কোনো কথা নাই সকলোৱে সমান অধিকাৰ মাৰেতো সেইবোৰ কথা বুজিয়ে নাপায় মাজনী এতিয়া ভিতৰলৈ যা মই ককাইৰে আৰু মায়েৰে কাপোৰখিনি লৈ আহোঁ নহ'লে মায়েৰে কলিজা খাব জন্মনি ইমান দুখ মনেৰে ক'ৰ পৰা আহিলে থানাৰ পৰা তোৰ আৰু কি হ'ল থানালৈ কিয় গৈছিলি নক'ব আৰু খুৰা আমাৰ দুখৰ কথা আজি বাইদেউজনী এসপ্তাহে হ'ল এই মাইনাজনীক এৰি থৈ ক'ত গৈছে কি কৰিছে একো গম পোৱা নাই সেইকাৰণে থানালৈ গৈছিলোঁ হয় নেকি তই পিছে এতিয়া ইমান চিন্তা নকৰিবি পুলিচক জনাইছে যেতিয়া সিহঁতে সোনকালে বিচাৰি উলিয়াই দিব তই এতিয়া ঘৰলৈ যাব হ'ব খুৰা যা আজি কোনো মতে পুলিচ হাতৰ পৰা বাচি আহিছো নাই মাল আনতে তামাম কষ্ট হৈছে আজি কিন্তু বাকী কাম নহ'ব দেই কৈ দিছো হ'ব টকাৰ কাৰণে চিন্তা নকৰিবি আমাক মাল লাগে মাল লেচা বন্ধ কৰ তহঁতৰ এতিয়া মাল খাব নাপালে মৰিম আৰু এই মাল দে মাল আমাৰ বুঢ়া দে তই পলাই ভাল হ'ব ঐ তহঁতে এইবোৰ কি বস্তু খাই আছ শুন খুৰা আমি ড্ৰাগছ খাই আছো আপোনাৰ কিবা আপত্তি তহঁতে এইবোৰ বেয়া বস্তু খাই নিজৰ জীৱনটো অকালতে কিয় ধ্বংসমুখলৈ ঠেলি দিছ আৰু তহঁতৰ গাঁৱত এইবোৰ বস্তু কোনে আনি দিব কোনবে আমাক খোৱাত বাধা দিবলৈ আমি তোৰ টকাৰ পইচা দি খোৱা নাই তোৰ বাপেৰ টকাৰ পইচা দি খোৱা নাই আমাৰ নিজৰ টকা দি খাইছে ফট যা বুঢ়া ফট উপায়ত তহঁতে এইবোৰ তহঁতে মোৰ টকাৰে খোৱা নাই বুজিছোঁ কিন্তু তহঁতৰ সেই অমূল্য জীৱনটো যে নিজে ধ্বংসমুখলৈ ঠেলি নিছ সেইটোহে বৰ ডাঙৰ কথা মই হাতযোৰ কৰি কৈছোঁ এইবোৰ বেয়া অভ্যাস ত্যাগ কৰ আৰু এইবোৰ খোৱা বন্ধ কৰ ঐ বুঢ়া আমাক বন্ধ কৰাৰ আগতে এইবোৰ বস্তু কোনে বনাই সিহঁতক বন্ধ কৰক আৰু এইবোৰ বস্তু বিক্ৰী কৰা চোৰাং ব্যৱসায়ীসকলক আপুনি বন্ধ কৰক পাৰিব আপুনি পাৰিব কেতিয়াও নোৱাৰে কাৰণ এইবোৰ বস্তু বিক্ৰী কৰা চোৰাং ব্যৱসায়ীবোৰৰ ভিতৰত আপোনাৰ ল'ৰা হ'ল এজন আৰু সেইজন হ'ল বিকি মোৰ ল'ৰা বিকি আপোনাৰ ল'ৰা বিকি এতিয়া পাৰিব আপুনি বন্ধ কৰিব পাৰিব ঐ ল'ৰা হ'ল কি চাচোন ধৰ ইয়াত ডাঙৰ হ'লে খুৰা কি হ'ল আপোনাৰ পৰিলে নেকি কেনেকে পৰিলে উঠক দুপালে নেকি পানী খাব নেকি কোন হয় তই মইতো চিনি পোৱা নাই মোৰ নাম পাহি মোৰ আপোন বুলিবলৈ কোনো নাই সৰুতে মা দেউতা ঢুকালে তেতিয়াৰ পৰা ইঘৰে সিঘৰে কাম কৰি তেনেকে জীয়াই আছো দিগাৰত এঘৰত আছিলো মালিকানীৰ ইমান উৎপাত থাকিব নোৱাৰি গুচি আহিলো এতিয়া পিছে ক'ত যাম বুলি ভাবিছ মই এতিয়া ক'ত যাম ক'ত থাকিম কি কৰিম একো ভাবি পোৱা নাই ৰাতি হ'লে থাকিম কৰবাত গছৰ তলে বাঁহৰ তলে পাহি মই থাকোঁতে তোৰ কোনো চিন্তা নাই তই গছৰ তলে বাঁহৰ তলে থাকিব নালাগে তই যদি বেয়া নাপা ব'ল মোৰ ঘৰলৈ ব'ল যিমান দিন থাকিবি বাৰু খুৰা আপোনালোকৰ ঘৰত কোন কোন আছে মোৰ লগতে খুৰীৰে ছোৱালীজনী আৰু একমাত্ৰ ল'ৰা বিকি কি বিকি আপোনাৰ ল'ৰা তাৰমানে তই আমাৰ বিকি আগৰ পৰা চিনি পাৱ নাই খুৰা মই চিনি নাপাওঁ আচ্ছা খুৰা মই আপোনালোকৰ ঘৰতে যাম দিয়ক পাহি আচলতে বিকি মোৰে ডাঙৰ ল'ৰা
হ'লে কি হ'ব আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল আচলতে মই বেলেগ এটা কামতহে যাব ওলাইছিলোঁ আৰু এইবোৰ ঘটনা হ'ল যেতিয়া আৰু তোকো লগ পালোঁ ব'ল এতিয়া ঘৰলৈকে যাওঁ স্যার মোক অলপ টকাৰ দৰকাৰ আগে মাল পিছে টকা টেনশ্যনে ল'ব নালাগে স্যাৰ আপুনি মাল পাই যাব মাল কিন্তু চাংগাব লাগিব বয়স 15-16 আপোনাক কৈছোৱে নহয় স্যাৰ আপুনি যেনেকুৱা মাল বিচাৰে তেনেকুৱা মাল পাই যাব কিমান টকা লাগিব 10 লাখ ওকে বাবা অমা কিন্তু ইমানকে টকা পোৱা কথা কৈ আছো মা মানে এই লগৰ এজনৰ পৰা 10 লাখ টকা পাবলগীয়া আছে তাকে ফোনত কৈ আছো মই বা এইবাৰ আমি টকা পালে চাৰিচকীয়া গাড়ী এখন কিনিম নিশ্চয় ল'ম মোৰ ল'ৰাটো ইমান ভাল দেউতা দেউতাৰ আৰু কি কাম আছে ক'ৰবাত ইঘৰে সিঘৰে চাগে মেল মাৰি ফুৰিছে দেউতা দেউতাৰ আকৌ কি হ'ল দেউতা আপোনাক কোনে এনেকুৱা কৰিলে বোপাই তই সঁচাই নাজাননে নে জানিও নজনা ভাও ধৰি আছোঁ আপুনি কি ক'ব খুজিছে মই একো বুজি পোৱা নাই দেউতা কি হৈছে সোনকালে নকয় কিয় দাদা মা কি হৈছে আৰু দুটা এইবোৰ কেনেকৈ হ'ব ক'লে মই কৈছোঁ শুনক কি হৈ আছে মই সকলো বুজি পালো সিহঁতক এতিয়াই গৈ শিকা দি আহো মই নালাগে দিয়ক আপুনি অকলে গৈ সিহঁতক একো কৰিব নোৱাৰে নালাগে দাদা নালাগে ঠিক আছে তোমালোকে কোৱা কাৰণে মই নাযাওঁ পিছে তোমাকে চিনি নাপালো মোৰ নাম ৰ তোৰ পৰিচয়টো ময়ে দি আছোঁ তাইৰ নাম পাহি তাই মোক আজি বিপদৰ পৰা বচালে আৰু তাইৰ হেনো কোনো নাই সেইকাৰণে আজিৰ পৰা আমাৰ ঘৰতে থাকিব কি কি তাই আমাৰ ঘৰত থাকিব নাই 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 সেইটো নহ'ব অ' ছোৱালী কি কথা জাত পাতৰ কথা আছে সমাজে আমাক কি বুলি ক'ব মা আকৌ জাত পাতৰ কথা দেউতাই কৈছে যদি থাকক দিয়া মা টেনশ্যন ল'ব নালাগে সমাজত যি ক'বলগীয়া মই ক'ম যোৱা যোৱা তোমালোকে উত্তৰ লৈ যোৱা 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 ব'ল মা ব'ল যোৱা। চিকাৰ আহি চিকাৰী হাতত পৰিছে যিহেতু এই সোণালী সুযোগ এৰাত নাই পাহি অ পাহি দুৱাৰ খোলা আছে সোমাই আহা মুগাজি কেনেকুৱা লাগিছে তুমি এইবোৰ কি পিন্ধি আছা মোৰচোন ভালে লাগিছে আহাচোন বহা তোমাৰ লগত মোৰ এটা কথা আছে কি কথা ইমান দিনে এনেকুৱা এটা দিনকে অপেক্ষা কৰি আছিলো আজি ঘৰত কোনো নাই মানে মানে মোক তোমাৰ বুকুৰ মাজত অলপ জিৰাব দিয়া না মোৰো একে আশা তোমাৰ বুকুৰ মাজত জিৰাবলৈ নহ'লে দেৰি কিয় মোৰ বুকুত জ্বলি থকা সেই কামনাৰ জুইকুৰা সোনকালে নহয় তেনেহ'লে ব'লা কি আগতে কোৱা তোমাৰ 10 লাখ টকা মোক আধা দিবানে নাই আৰু তোমাৰ ব্যৱসায়ত মোক পাৰ্টনাৰশ্বিপ দিবানে নাই তুমি কোন আৰু এইবোৰ কথা তুমি কেনেকৈ গম পালা ভয় খাব নালাগে মই তোমাক সহায় কৰিবলৈ আহিছোঁ বছে মোক পঠাইছে টকা মোৰ লগত আছে কেৱল তুমি মোৰ কথাত একমত হ'লে তেনেহ'লে তুমি আজিৰ পৰা মোৰ বিজনেছ ষ্টাৰ্ট অ'কে বিজনেছৰ প্ৰথম টাৰ্গেট তোমাৰ ভণ্টি কিন্তু তুমি ইমান বেয়া বিজনেছ কৰা এই ছোৱালী ভাল বেয়া মই একো চিনি নাপাওঁ মই কেৱল বিজনেছ কৰোঁ বিজনেছ আৰু মোক টকা লাগে টকা ইউ আৰ আণ্ডাৰ এৰেষ্ট ভণ্টি তোমালোকে চিন্তা নকৰিবা আই এম CBI অফিচাৰ কৰবি শইকীয়া কি